তথা সদৌ অসমত যিসকল বৰ্মন কছাৰী জনগোষ্ঠীৰ লোক আছে তেখেতসকলৰ ভৱিষ্যত উন্নতিৰ স্বাৰ্থত আমি আজি থকা এই আটাইবোৰ সংগঠনে আগন্তুক নিৰ্বাচনত যিহেতু আমি যোৱা যিটো বিটিআৰ নিৰ্বাচন আছিলে তাত আমি ঐক্যমঞ্চ হিচাপে আমি UPPL দলক সমৰ্থন জনাইছিলোঁ। গতিকে এইবুলিও আমি যিটো অহা বিধানসভাৰ নিৰ্বাচনত 3টা পৰ্যায়ত অনুষ্ঠিত হ'বলৈ গৈ আছে তাতো আমি UPPL দলক আমি মুকলিমূৰীয়াকৈ পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু লগতে UPPLৰ য'ত নেকি যিটো সমষ্টিত বা যিটো জিলাত UPP দলৰ প্ৰাৰ্থী নাথাকিব তাত UPP দলৰ মিত্ৰজোঁটৰ দলৰ প্ৰাৰ্থী অৰ্থাৎ BJP যিসকল প্ৰাৰ্থী থাকিব তেখেতসকলক আমি তেখেতসকলৰ প্ৰতীক চিহ্নত ভোট প্ৰদান কৰিবলৈ আমাৰ সদৌ বিটিআৰ তথা সদৌ অসম বসবাস কৰা সকলো বৰ্মন জনগোষ্ঠী আমি আহ্বান জনাইছোঁ যে যাতে আগন্তুক দিনত আমাৰ এই বৰ্মন জনগোষ্ঠীটো যাতে অন্য জনগোষ্ঠীৰ দৰে আগুৱাই যোৱাত যাতে আমি বিটিআৰ চৰকাৰ তথা অসম চৰকাৰৰ পৰা আমাৰ এই জনগোষ্ঠীটোৰ উন্নতিৰ বাবে আমি সঁহাৰি লাভ কৰিব পাৰোঁ। তাৰ কাৰণে আমি সকলোৱে আজি ঐক্যবদ্ধভাৱে মানে বিটিআৰত UPPL আৰু UPPL নথকা ঠাইত আমি BJPক সমৰ্থন জনাইছোঁ। আমি যোৱা যিটো নেকি বিটিআৰ নিৰ্বাচন আছিলে তাতে আমি কিছুমান চৰ্ত আৰোপ কৰিছিলোঁ। আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কিছুমান সমস্যা হৈ আছে। যেনেকৈ কিছুমান জিলাসমূহত আমাৰ বৰ্মন কছাৰীসকলে ST হিচাপে যি প্ৰমাণপত্ৰ সেইখিনি কিছু পৰিমাণে পাইছে, কিন্তু কিছুমান জিলাত আমি বৰ্তমানলৈকে সেই প্ৰমাণপত্ৰৰ পৰা মানে বিৰত হৈ আছোঁ। গতিকে সেই যিখিনি আমি অসুবিধা পাইছোঁ এই সুবিধাখিনি মানে তেওঁ কৰি দিয়াৰ বাবে আমি এই চুক্তিটো বা আমি তেওঁক মানে এটা স্মাৰক পত্ৰ জনাইছিলোঁ। লগতে আমাৰ বিটিআৰত থকা যিসকল বা অসমত থকা যিসকল বৰ্মন জনগোষ্ঠী আছে তেখেতসকলৰ আগন্তুক উন্নতিৰ বাবে তেওঁলোকে আমাক এখনকৈ মানে ডেভেলপমেণ্ট বৰ্ড দিয়াৰ কথা তেওঁলোকে ইতিমধ্যেই প্ৰকাশ কৰিছে। আৰু এই কথাখিনি ইতিমধ্যে যিটো নেকি বিটিআৰ নিৰ্বাচনৰ যিটো ইস্তাহাৰ আছিল তাত এই কথাখিনি প্ৰকাশ পাইছে। আৰু চৰকাৰ গঠন হোৱাৰ পিছতো এই কথাখিনি আমাৰ আগত ব্যক্ত কৰিছে যে নিৰ্বাচনৰ পিছত আমি এই যিটো নেকি বৰ্মন কছাৰীসকলৰ ডেভেলপমেণ্ট বৰ্ড এইখন পাবলৈ সক্ষম হ'ম। আমাৰ আজি 17 বছৰে আমাৰ এই বৰ্মন কছাৰীসকল আমাৰ যিবিলাক চৰকাৰী আঁচনি তথা যিবিলাক আমাৰ বিটিআৰত থকা যিবিলাক VCDC লেভেলত যিবিলাক নেকি আমাৰ চৰকাৰী যিবিলাক মানে কি VCDC চেয়াৰমেন বা মেম্বৰ বা অন্যান্য কোনো যিবিলাক পদ আছে সেইবিলাকত মানে কোনো বৰ্মন কছাৰী লোকসকলে এজনো পোৱা নাছিল। কিন্তু যোৱা যিটো নেকি বিটিআৰ নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচন হৈ যোৱাৰ পিছত যিখন নেকি আমাৰ বিটিআৰত VCDC মানে গঠন হ'ল এই VCDCত আমাৰ কিছুমান সমষ্টিত বা কিছুমান জিলাত আমি কিছুমান VCDCৰ মেম্বৰ। গতিকে আমি আগন্তুক দিনত যিহেতু নেকি আজি আমি ইমান দিনে কোনো এখন চৰকাৰে আজিলৈকে আমাৰ এই জনগোষ্ঠীৰ কথাটো বা চৰকাৰীভাৱে বা তেনেকুৱা ধৰণৰ কোনো সহায় পোৱা নাছিলোঁ, কিন্তু আমি যিটো নেকি আমি বৰ্তমান বিটিআৰত থকা সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বত যিখন UPPLৰ নেতৃত্বত UPPL BJP আৰু GSPৰ চৰকাৰ আছে সেই চৰকাৰখনে আমাক মানে তেওঁলোকে আগন্তুক দিনত আৰু অধিক সহায় সহযোগিতা আগবঢ়াব বুলি তেওঁলোকে আমাক অৱগত কৰাইছে বা আমাক আশ্বাস দিছে। আৰু সেইবাবে আগন্তুক দিনত আমি UPPL দলক আৰু তেওঁৰ মিত্ৰজোঁটক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। এইখিনিয়ে, নমস্কাৰ।